सासे बिफाया गावनि 9 बोसोर बैसोनि उन्दै फिसाजोखौ जिनाहारि खालामदों। बे जाथाया जादों चिरां जिल्लानि दालिगाव थानानि सिङाव गोग्लैनाय साथिपुराव। बे जाथाया सोराङाव फैदों जेब्ला जिनाहारि खालामनायनि सावगारिफोरखौ मबाइलाव नुनानै फिसाला देरसिना दालिगाव थानायाव एफआइआर होयो। बे जाथायखौ लोब्बा लाखिनानै पुलिसआ दालिगाव थानायाव पस्क' एक्टनि सिङाव मोनसे केस रेजिस्टार खालामो। बेनि उनाव दायनिगिरि मुस्रि हाकिमुद्दिनखौ बासुगाव थानानि सिङाव गोग्लैनाय चिरां आरो क'क्राझार सिमना ओनसोलनिफ्राय मोननानै एरेस्ट खालामो आरो दालिगाव थानायाव लाबोनाय जायो। আমি 12টা বজাত এটা ইনফৰমেশ্যন পাইছিলোঁ যে এজন মানুহে নিজৰ মানে মাইনৰ ছোৱালীক পেনিটেটিভ ছেক্সুৱেল এছল্ট কৰিছে। তো লগে লগে আমি 4টা টীম ফৰ্ম কৰিলোঁ। মই নিজে লিড কৰিছিলোঁ এটা টীম, আৰু OC ঢালিগাঁও PS TSI ঢালিগাঁও আৰু এটাইছ অফিচাৰ্ছৰ লগত আমি টীম ফৰ্ম কৰি আমি সাতিপুৰ এৰিয়াত চাৰ্চ আৰু ৰেড কৰিছোঁ বহুত জেগাত। কিন্তু যিটো একিউজন পলাই দিয়াৰ পিছতে আমি উইদিন 10 hours of the reporting of the crime আমি একিউজক মানে বাসুগাঁও PSৰ বৰ্ডাৰিং এৰিয়াত আমি এপ্ৰিহেণ্ড কৰিছোঁ। আৰু এতিয়া আমি লিগেল একশ্যন লৈ আছোঁ। আৰু আপুনি জানে মানে চিৰাং ডিষ্ট্ৰিক্ট পুলিচটো দেট ইজ 0 টলাৰেঞ্চ এগেইনষ্ট ক্ৰাইম এগেইনষ্ট মানে ওমেন এণ্ড চিলড্ৰেন। তো আমি এইটো লজিকেল কনক্লুজন চাইণ্টিফিক এভিডেঞ্চৰ লগত আমি এইটো লৈ যাব ট্ৰাই কৰিম উইদিন ষ্টিপুলেটেড টাইম। যিহেতু মাইনৰ ছোৱালীগৰাকী নিজৰ ছোৱালীগৰাকী আছিলে, কেছসমূহৰ ধাৰাবিলাক কৈ দিব পাৰিব নেকি? কেছটো এতিয়া মানে এফআইআৰ দিয়া নাই। একচুৱেলি এফআইআৰটো ৰেডি কৰি আছে। এফআইআৰটো যেতিয়া ৰেজিষ্টাৰ হ'ব তেতিয়া আমি ধাৰাবিলাক কৰিম।